Hello everyone, Assamese Kids Learning Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই শিক্ষক বা শিক্ষাগুৰুৰ বিষয়ে 10টা শাৰী লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰো। 1 নম্বৰ শাৰী শিক্ষক হল ছাত্ৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু, পথ প্ৰদৰ্শক তথা সুচিন্তক। 2 নম্বৰ শাৰী শিক্ষক হল ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয় অভিভাৱক। 3 নম্বৰ শাৰী শিক্ষকসকল হল সমাজৰ ৰাজহাৰ। 4 নম্বৰ শাৰী শিক্ষাগুৰুসকলে দেশৰ ভৱিষ্যত নাগৰিক গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 5 নম্বৰ শাৰী শিক্ষাগুৰুসকলে সদায় ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে সঠিক পথ দেখুৱাই দিয়ে। 6 নম্বৰ শাৰী শিক্ষক হল জ্ঞান আৰু বুদ্ধিৰ ভঁৰাল। 7 নম্বৰ শাৰী শিক্ষক হল মমৰ দৰে নিজে গলি আনক জ্ঞানৰ পোহৰ দিয়ে। 8 নম্বৰ শাৰী শিক্ষাগুৰুসকল হল ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ। 9 নম্বৰ শাৰী শিক্ষকসকলক সন্মান দিয়াৰ কাৰণে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। 10 নম্বৰ শাৰী আমি প্ৰত্যেকে শিক্ষাগুৰুসকলক শ্ৰদ্ধা আৰু সন্মান কৰা উচিত। আজিলৈ আহো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।